আজি আমাৰ এটা খুবেই ভাল লগা মুহূৰ্ত। আজি আমাৰ কলাগুৰু থিয়েটাৰৰ আমাৰ মুখ্য অভিনেত্ৰী আমাৰ হিৰোইন হিমাক্ষী আহি পাইছে। এয়া হিমাক্ষী কলিতা। আৰু হিমাক্ষী কলিতাক আমি কলাগুৰু থিয়েটাৰৰ তৰফৰ পৰা এখনি ফুলম গামোচাৰে মৰম যাচিব বিচাৰিছোঁ। আৰু এই মৰম যাচিব আমাৰ কলাগুৰু থিয়েটাৰৰ প্ৰযোজক খৰ্গেশ্বৰ তালুকদাৰ, মোৰ বন্ধুৱে। লগতে আমি সকলো ৰাইজৰ আশীষ বিচাৰিছোঁ। হিমাক্ষী ক'ব, অলপ পিছত দুই এষাৰ ক'ব। আৰু লগত আহিছে আমাৰ দীপাংকৰ, ভাল অভিনেতা। দীপাংকৰকো আমি কলাগুৰু থিয়েটাৰৰ পৰা অলপ মৰম যাচিছোঁ। মৰম যাচিছে আমাৰ প্ৰযোজক খৰ্গেশ্বৰ তালুকদাৰ বন্ধু। হয় হয়, ধন্যবাদ। লগতে আহিছে আমাৰ হিমাক্ষীৰ ভাইটি আহিছে। ভাইটিৰ নামটো কৈ দিয়া। এই ভাইটিক মৰম যাচিছে আমাৰ বন্ধুৱে। আৰু লগত আহিছে আমাৰ মই নামটো নাজানো, অংশুমান। এয়া অংশুমান, কেমেৰাৰ আগত আহিব কৈছোঁ। অংশুমানকো মৰম যাচিছোঁ আমি কলাগুৰু থিয়েটাৰৰ পৰা ফালৰ পৰা। এয়া আমাৰ বন্ধুৱে মৰম যাচিছে, ধন্যবাদ। আৰু আজি অহাৰ কাৰণে আমি নথৈ আনন্দিত। বিশেষভাৱে দীপাংকৰক আমি ধন্যবাদ যাচিছোঁ। আৰু তাকেই হয়। আৰু হিমাক্ষী দুআষাৰ ক'ব থিয়েটাৰৰ বিষয়ে। কমল লোৱা, কমলক দিছোঁ। আমি লাইভ আছোঁ নেকি? লাইভ নাই ন? আজি প্ৰথমবাৰ আহিলোঁ আমাৰ কেম্পত। আৰু কেম্পৰ কাম ইতিমধ্যে হৈছে সম্পূৰ্ণ, আৰু অলপ চলপ আছে। আৰু খুব ভাল লাগিছে ইয়াত আহি। আৰু লগতে অলপমান গাঁওখন ফুৰিলোঁ। আৰু ইয়াৰে মানুহখিনি খুব মৰমীয়াল, খুব ভাল লাগিলে সকলোকে লগ পাই। আৰু আশা কৰিছোঁ যাতে আমাৰ এই থিয়েটাৰখনক আপোনালোক সকলোৱে মৰম দিয়ে, আশীৰ্বাদ দিয়ে। যিহেতু মোৰো প্ৰথমবাৰ, লগতে এই থিয়েটাৰখনৰো প্ৰথম বছৰ। গতিকে সকলোৱে আমাক ছাপোৰ্ট কৰিব, মৰম দিব, তাকেই ক'ম আৰু। ধন্যবাদ।